এয়া বিটৰ লাৰা ৰেডি আৰু এয়া বন্ধাকবি তৰকাৰীও ৰেডি। নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চিম্পল হ'লেও এইকেইটা খুব মানে শৰীৰৰ কাৰণে ভাল, বিশেষকৈ আপোনাৰ বিট। এয়া মই সৰু চাইজৰ বন্ধাকবি এটা আৰু আলু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু তেলত তেজপাত, পাঁচফোৰণ কেইটামান, পাৰিলে আপুনি পিঁয়াজ অকণমানো দিব পাৰে, আদা অলপ পিচি ল'লোঁ। এয়া মই ৰেডি কৰিছোঁ বন্ধাকবি বহাবৰ কাৰণে। এয়া তেলতে তেজপাত, আদা অলপ আৰু পাঁচফোৰণ দি ৰঙা চিঙা পৰালৈকে, তাৰপিছতে এয়া বন্ধাকবি দি দিলোঁ। নিমখ হালধি জোখমতে আৰু জিৰা পাউডাৰ এচামুচ দি দিলোঁ মছলা চামুচেৰে। ভালদৰে লৰাই মেলি অকণমান ঢাকি দিম, বেছিও নাথাকোঁ। আৰু এনেদৰে বিলাহী এটাও দি দিলোঁ মিডিয়াম চাইজৰ। ফাইনেলি বন্ধাকবি তৰকাৰী ৰেডিয়ে হৈ গ'ল। ইয়াৰ সিজাৰ অলপ আগে মই অলপ গৰম মছলা পিচি থোৱা আছিল তাৰে দি দিলোঁ গোন্ধটোৰ কাৰণে। আৰু মই সেই যে বিট দুটা লৈছিলোঁ, বিট দুটা ভালদৰে মিক্সিত পিচি ল'লোঁ ৰচুন আৰু কেঁচা জলকীয়া দি, আৰু তেলত কেইটামান গোটা জিৰা পেলাই এয়া মই কম ষ্টিমত এনেদৰে লৰাই শুকোৱালৈকে বনালোঁ। আৰু এয়া লাষ্ট ৰেডি হৈ গ'ল মোৰ বিটৰ লাৰা। এই বস্তুবিধ যে মই এনেকৈ দেখুৱালোঁ, মানুহে বিট খাবলৈ আচলতে নিবিচাৰে। এই ধৰণে বনালে খুবেই ভাল লাগে, গৰম গৰম ভাতৰ লগত সানি খাবলৈ। আপোনালোকে ট্ৰাই কৰিবচোন। আৰু বিশেষকৈ প্ৰেগনেঞ্চি মানুহৰ কাৰণে খুবেই প্ৰয়োজনীয় এই বস্তুটো, নক'লেও জানিবই সকলোৱে। গতিকে তেওঁলোকক এনেধৰণে খুৱাব পাৰে বা নিজেও খাব পাৰে সেইটো টাইমত। আৰু এয়া চাওকচোন কালাৰটো কি ধুনীয়া হৈছে। মই এয়া সানি খাব লৈছোঁ। বাকী আজি ৰেচিপি দুটা কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাকী নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।